আজি হৈছে 8 আগষ্ট। আজি দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি গ'ল আৰু কেইবাটা নতুন আঁচনিৰ আপডেট আহি গ'ল। কি আপডেট আহি গ'ল সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। এতিয়া 1 নম্বৰত আহি গৈছে অৰুণোদয় আঁচনিত। যদি আপোনালোকে অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে লাভ কৰি আছিল 1250 টকাকৈ, এতিয়া কিন্তু আপোনালোকৰ একাউণ্টত আগষ্ট মাহত অৰুণোদয় আঁচনি পইচা নোসোমাব। এটাই কিন্তু অৰুণোদয় আঁচনিৰ নতুন লিষ্ট আহি গৈছে। অৰুণোদয় আঁচনিৰ কিন্তু বহুতো মানুহৰ নাম কৰ্তন কৰা হ'ল। বহুতে মানুহে কিন্তু অহা মাহৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। এটা কিন্তু অৰুণোদয় আঁচনিৰ নতুন ভেৰিফাই লিষ্ট আহি গৈছে। যিসকল মানুহৰ নাম লিষ্টত আহিছে, খালি কিন্তু সেইসকল মানুহে অৰুণোদয় আঁচনি পইচা লাভ কৰিব ছেপ্টেম্বৰ মাহৰ পৰা। আৰু যদি আপোনালোকৰ লিষ্টত নাম অহা নাই, তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব। 2 নম্বৰত আহি গৈছে উদ্যমিতা আঁচনিৰ। যদি আপোনালোকে মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিত আবেদন কৰিছে, তেনেহ'লে আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। যিসকলে উদ্যমিতা আঁচনিত আবেদন কৰিছে, সেইসকলৰ একাউণ্টত 20 আগষ্টৰ পৰা উদ্যমিতা আঁচনিৰ 10,000কৈ সোমোৱা আৰম্ভ হৈ যাব। এতিয়া কিন্তু আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। এতিয়া কিন্তু প্ৰতিটো জিলাত 20 আগষ্টৰ পৰা উদ্যমিতা আঁচনিৰ সভা পাতিব। তাত কিন্তু আপোনালোকৰ একাউণ্টত 10,000কৈ টকা সোমাই দিব। আজি কিন্তু চৰকাৰৰ পৰা নতুন আপডেট আহি গৈছে উদ্যমিতা আঁচনিৰ পইচা আপোনালোকৰ একাউণ্টত আগষ্ট মাহৰ 20 তাৰিখৰ পৰা উদ্যমিতা আঁচনিৰ পইচা সোমোৱা আৰম্ভ হৈ যাব। আৰু 3 নম্বৰত আহি গৈছে, যদি আপোনালোকৰ আধাৰ কাৰ্ড আৰু পেন কাৰ্ড আছে, তেনেহ'লে আপোনালোকে আজিয়ে আপোনাৰ আধাৰ কাৰ্ডটো আৰু আপোনাৰ পেন কাৰ্ডটো লিংক কৰক, নহ'লে কিন্তু আপোনালোকৰ পেন কাৰ্ডটো বন্ধ হৈ যাব। সেইকাৰণে বৰ্তমান ই-ফিলিং অফিচিয়েল অফিচত যাই আপোনাৰ আধাৰ কাৰ্ডটো আৰু আপোনাৰ পেন কাৰ্ডটো লিংক কৰি ৰাখি দিয়ক, নহ'লে কিন্তু আপোনালোকৰ পিছত বহুতো প্ৰব্লেম হৈ যাব। আপোনালোকে বেংকত একাউণ্ট বনাব নোৱাৰিব। সেইকাৰণে আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডটো আৰু আপোনাৰ পেন কাৰ্ডটো আজিয়ে লিংক কৰি ৰাখি দিয়ক। আৰু 4 নম্বৰত আহি গৈছে, যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে, তেনেহ'লে কিন্তু আপোনালোকৰ কাৰণে ভাল খবৰ আহি গ'ল। যিসকল মানুহৰ ৰেচন কাৰ্ড আছে, এতিয়া কিন্তু সেইসকল মানুহে প্ৰতি মাহে লাভ কৰিব 1,000কৈ টকা। তাৰ বাবে কিন্তু আপোনালোকে অনলাইনত আবেদন কৰিব লাগিব। আৰু যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে, তেনেহ'লে আপোনালোকে এতিয়া চৰকাৰী 5টা স্কিম লাভ কৰিব। ইতিমধ্যে কিন্তু নতুন স্কিম আহি আছে, আপোনালোকে সেইটো স্কিমো লাভ কৰিব। এতিয়া স্কিমটোৰ নাম কোৱা নাই, এই মাহৰ ভিতৰত কিন্তু লষ্ট হৈ যাব। যদি আপোনালোকৰ ৰেচন কাৰ্ড থাকে, তেনেহ'লে আপোনালোকে সেইটো স্কিম লাভ কৰিব। আৰু 5 নম্বৰত আহি গৈছে, যদি আপোনালোকৰ জব কাৰ্ড আছে, তেনেহ'লে কিন্তু আপোনাৰ কাৰণে এতিয়া ভাল খবৰ আহি গ'ল। যিসকল মানুহৰ জব কাৰ্ড আছে, এতিয়া কিন্তু সকলো মানুহে জব কাৰ্ডৰ পইচা লাভ কৰিব। যদি আপোনালোকৰ জব কাৰ্ড আছে, আপোনালোকে এতিয়া জব কাৰ্ডৰ পইচা লাভ কৰা নাই, তেনেহ'লে আপোনালোকে চেক কৰক যে আপোনালোকৰ জব কাৰ্ডটো লিংক আছে নে নাই আপোনালোকৰ আধাৰ কাৰ্ডৰ সৈতে। যদি আধাৰ কাৰ্ডৰ লিংক, তেনেহ'লে আপোনালোকে আজিকে লিংক কৰক। আৰু যদি আপোনালোকৰ জব কাৰ্ডটো আধাৰ কাৰ্ডৰ সৈতে লিংক হৈ আছে, তেনেহ'লে কিন্তু আপোনালোকে 3,800 টকা লাভ কৰিব ডাইৰেক্ট আপোনালোকে আপোনাৰ বেংক একাউণ্টত। আৰু জব কাৰ্ডৰ নতুন আপডেট আহি গৈছে আজি।